হেল্ল' গাইজ, সকলোকে স্বাগতম জনাইছোঁ মোৰ এই ভিডিঅ'ৰ তৰফৰ পৰা। আজি মই আকৌ আপোনালোকৰ ওচৰত লৈ আহিছোঁ অসমৰ মুখ্যমন্ত্ৰীয়ে যি 5 লাখ টকাৰ এটা ঘোষণা কৰিলে, সেই কথাটো নিশ্চয় ইতিমধ্যে সকলো মানুহে গম পাইছে। কিন্তু সেই 5 লাখ টকাৰ যি স্কিম এই মাহৰ 23 তাৰিখৰ বা 24 তাৰিখৰ পৰা যি ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হ'ব, চ' তাত বিশেষকৈ কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব বা কি নথি পত্ৰৰ প্ৰয়োজন হ'ব, এনেকুৱা এটা ডকুমেণ্ট যিটো ডকুমেণ্ট নহ'লে আপুনি এই টকা লাভ কৰিব নোৱাৰে। এই টকা লাভ কৰিবলৈ হ'লে বিশেষকৈ সেই ডকুমেণ্টছখিনিৰ আপোনাৰ প্ৰয়োজন হ'ব। আজি মই সবিশেষ আপোনালোকক জনাম যে সেই ডকুমেণ্টছকেইটা কি আৰু কি ডকুমেণ্টছৰ অনুপাতত আপুনি এই টকা লাভ কৰিব পাৰে। ইতিমধ্যে আমি নিউজত সেই কথাখিনি লক্ষ্য কৰিছোঁ যে 3টা কেটেগৰীত একচুৱেলি ভাগ কৰা হৈছে। এটা কেটেগৰী আছিলে আপোনাৰ 5 লাখ টকা, আন এটা আছিলে 2 লাখ আৰু এটা আছে 2 লাখ। যিহেতু আপোনাৰ দক্ষতাৰ ওপৰত বা আপোনাৰ ডিপ্ল'মাৰ ওপৰত আপোনাৰ কিমান লিখা পঢ়া আছে তাৰ ওপৰত ডিপেণ্ড কৰিব এই টকাখিনি সম্পূৰ্ণ। যদি আপুনি পষ্ট গ্ৰেজুৱেট হয় তেতিয়াহ'লে আপুনি 5 লাখ টকা লাভ কৰিব পাৰিব। যদি আপুনি মেট্ৰিক ফেইল কৰা বা মেট্ৰিক দিছিলে, হয়তো কিবা কাৰণত বেয়া হৈ গ'ল, তেতিয়াহ'লেও আপুনি 2 পৰা 3 লাখ টকা আপুনি লাভ কৰিব পাৰে। আৰু যিসকল ব্যক্তিয়ে হায়াৰ ছেকেণ্ডেৰী বা ITI কৰা ষ্টুডেণ্ট আছে তেওঁলোকে লাভ কৰিব 3 লাখ টকা। চ' এই স্কিমটো এই 3টা কেটেগৰীত একচুৱেলি ভাগ কৰা হৈছে। এই 3টা কেটেগৰীৰ মাধ্যমত যদি আপুনিও পৰিছে তেতিয়াহ'লে আপুনিও টকা লাভ কৰিব। কিন্তু বিশেষকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল সেইটোৱে যে আপুনি বিশেষকৈ এটা ডকুমেণ্টছ আপোনাৰ বিশেষকৈ ইম্পৰ্টেণ্ট, আৰু সেই ডকুমেণ্টছটো যদি আপোনাৰ ওচৰত নাথাকে তেতিয়াহ'লে আপুনি এই টকাৰ পৰা বঞ্চিত হ'ব পাৰে। চ' আহকচোন পলম নকৰাকৈ সেই ডকুমেণ্টছটো কি, সেই ডকুমেণ্টছৰ কথাই আজি মই আলোচনা কৰিম আপোনালোকৰ সৈতে। যদি পোনপ্ৰথমে আপোনালোকে মোৰ এই ভিডিঅ'টো চাই আছে তেতিয়াহ'লে এই ভিডিঅ'ৰ জৰিয়তে মোৰ এই চেনেলখন ছাবস্ক্ৰাইব কৰি লগতে এটা লাইক আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সৈতে মই এনেকুৱা সদায় ইনফৰ্মেটিভ কিছুমান নটিফিকেশ্যন লৈ অহাৰ কাৰণে সদায় চেষ্টা কৰোঁ। চ' আগন্তুক আৰু ভাল কিছুমান পইণ্টত আপোনালোকক দিয়াৰ কাৰণে চেষ্টা কৰিম। চ' আহকচোন পলম নকৰাকৈ সেই ভিডিঅ'টো বা সেই কথাখিনি আমি আলোচনা কৰিম। প্ৰথম বৰ্গত যদি আমি কথা কওঁ তেতিয়াহ'লে আমাৰ যিখিনি স্কুলীয়া ডকুমেণ্টছ যিখিনি আছে বা আমাৰ ষ্টাডি লেভেলৰ যিখিনি ডকুমেণ্টছ আছে, আপোনাৰ হায়াৰ ছেকেণ্ডেৰী পাছ হওক বা আপোনাৰ মেট্ৰিক পাছ হওক বা আপোনাৰ পষ্ট গ্ৰেজুৱেটেই হওক, যিটো নহওক কিয় আপোনাৰ যিখিনি ডকুমেণ্টছ আছে স্কুলীয়া ডকুমেণ্টছ, সেই ডকুমেণ্টছখিনি আপুনি প্ৰপাৰলি ঠিক কৰি লওক। ইয়াৰ পাছত আপোনালোকে 2 নম্বৰত আপোনালোকে লক্ষ্য কৰিব যে আপোনাৰ আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু আপোনাৰ বেংক ডিটেইলছ, এই 3টা বস্তু বিশেষকৈ ইম্পৰ্টেণ্ট। যদি আপোনাৰ আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু বেংক ডিটেইলছ যদি প্ৰপাৰলি ঠিক নাই তেতিয়াহ'লে আপুনি সেইখিনি কাম কৰি ল'ব পাৰে। যদি আপোনাৰ আধাৰ কাৰ্ডত যদি কিবা ভুল ত্ৰুটি হৈ আছে তেতিয়াহ'লে আপুনি সেইখিনি কাৰেকশ্যন কৰক। যদি আপোনাৰ পেন কাৰ্ডত যদি তেনেকুৱা কোনো ভুল ত্ৰুটি হৈ থাকে সেইখিনিও আপুনি কাৰেকশ্যন কৰি লওক। আৰু যদি আপোনাৰ বেংক একাউণ্টত যদি তেনেকুৱা কোনো ভুল ত্ৰুটি আছে বা KYC আপুনি ছাবমিট কৰা নাই, হয়তো বহুদিন হ'ল আপোনাৰ একাউণ্টত তেনেকুৱা বেলেঞ্চ লেনদেন কৰা হোৱা নাই, তেতিয়াহ'লে আপুনি সেই কামখিনিও ইম্পৰ্টেণ্ট। আচলতে আপুনি 2-1ৰ মাজতে আপুনি সেই কামখিনি সম্পূৰ্ণ কৰক। হয়তো পইচা অলপ থৈ কেনেও বা হয়তো আপুনি KYC ছাবমিট কৰি কেনেও আপোনাৰ একাউণ্টটো আকৌ ৰানিং কৰক। চ' বিশেষকৈ এই দুটাৰ পাছতে আপোনালোকে লক্ষ্য কৰিব পাৰে বৰ্তমান সময়ত যিহেতু চৰকাৰী আঁচনিৰ যিমানখিনি টকা আহে সকলোখিনি টকাই কিন্তু যদি আধাৰ কাৰ্ড আৰু আপোনাৰ আধাৰ কাৰ্ড আৰু বেংক একাউণ্টৰ লগত যদি লিংক নাথাকে তেতিয়াহ'লে হয়তো আপোনালোকে নিশ্চয় গম পায় যে কোনো ধৰণৰ চৰকাৰী স্কিমৰ টকা নোসোমায়। চ' বহুত ইম্পৰ্টেণ্ট এইখিনি কথা। যদি আপোনাৰ আধাৰ কাৰ্ড যদি আপোনাৰ বেংক একাউণ্টৰ লগত যদি লিংক কৰা নাই তেতিয়াহ'লে যিমান সোনকালে পাৰে আপুনি সেইখিনি কাম কৰি লওক। কাৰণ ইয়াৰ বাহিৰে আপুনি যিমান যি নকৰক কিয় আপোনাৰ একাউণ্টত টকা নোসোমাব। যদি আপুনি সেই বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নকৰাকৈ যদি আপোনাৰ সেই ডকুমেণ্টছ সহকাৰে যদি আপুনি ছাবমিট কৰে, এই মুখ্যমন্ত্ৰীৰ যি আত্মনিৰ্ভৰ আঁচনি আছিলে এই আঁচনিত যদি আপুনি এপ্লাই কৰে তেতিয়াহ'লে হয়তো আপুনি ৰিজেক্ট লিষ্টত আহি যাব পাৰে। চ' সেইকাৰণে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যিসকল ব্যক্তিয়ে এই টকাৰ কাৰণে গ্ৰহণযোগ্য বা যিসকল ব্যক্তিয়ে এই টকা পোৱাৰ কাৰণে একেবাৰে যোগ্য, তেওঁলোকে বিশেষকৈ এইকেইটা কাম বহুত ইম্পৰ্টেণ্ট। এইকেইটা কাম আপোনালোকে কৰি লওক। হয়তো আশা কৰিম ভৱিষ্যতত যেতিয়া হয়তো এই টকাখিনি তেওঁলোকে প্ৰেৰণ কৰিব তেতিয়া আৰু আপুনি এই ৰিজেক্ট লিষ্টত নাথাকে।
সো সেয়েহে আপোনালোকে যিমান সোনকালে পাৰে এই কামখিনি কৰি লওক আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ বেংক ডিটেইলছ বা আপোনাৰ বেংকৰ লগত এই লিংক কৰা যি কাম সেই কামখিনি সম্পূৰ্ণ কৰি লওক সো আজিৰ এই ভিডিঅ'টো এইখিনি আছিল যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব